নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থাকিবা। আজি আমি আলোচনা কৰিম ক্লাছ 10 এছামিজ চেপ্টাৰ 6 এটা নতুন চেপ্টাৰ। আগতে আছিল ছাত্ৰ জীৱন আৰু সমাজ সেৱা, কিন্তু বৰ্তমান সেইটো চেঞ্জ হৈ গৈছে আৰু তাৰ ঠাইত দিছে উদ্যোগী হও আহা। অৰ্থাৎ আমি কেনেকৈ এজন উদ্যোগপতি বা উদ্যোগিক হ'ব পাৰোঁ বা আমাৰ দেশত কেনেকৈ উদ্যোগ স্থাপন কৰিব পাৰোঁ সেই বিষয় লৈ এই চেপ্টাৰটো বনোৱা হৈছে বা এই চেপ্টাৰটো ক্লাছ 10ত জড়িত কৰি দিয়া হৈছে বা অন্তৰ্ভুক্ত কৰি দিয়া হৈছে। উদ্যোগী হও আহা নতুনকৈ আহিছে, ইয়াৰ লেখক হ'ল দেৱজিৎ ভূঞা। গতিকে আহা আমি এই চেপ্টাৰটোৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰখিনি এই ভিডিঅ'ৰ মাধ্যমত আলোচনা কৰি দিওঁ আৰু এইটো লোৱা হৈছে ডেইলি আছামৰ পৰা। গতিকে কোনো কপিৰাইট ষ্ট্ৰাইক একো নিদিব প্লিজ। আমি কেৱল ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈহে দিছোঁ, তোমালোকে অলপ সহায় কৰিবা আৰু ভিডিঅ'টোক লাইক কমেণ্ট শ্বেয়াৰ আৰু ভিডিঅ'টোত চেনেলটোত নতুন আহিলে এটা ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। তেনেহ'লে আহা আমি সকলোৱে আজিৰ ভিডিঅ'টোৰ যিখিনি কুৱেশ্যন আনচাৰ আছে সেইখিনি আলোচনা কৰি দিওঁ। চোৱা, প্ৰথমে ভাৱ বিষয়ক কিছুমান কুৱেশ্যন আছে, সেইবোৰ চোৱা। দশম শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? অৰ্থাৎ এই চেপ্টাৰটো যদি পঢ়ি যাওঁ তেনেহ'লে এইবোৰ কুৱেশ্যন আনচাৰ পাই যাবা। চোৱা, দশম শ্ৰেণীকোঠাত সোমোৱা অৰ্থাৎ শ্ৰেণীকোঠাৰ ভিতৰত অহা শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী। নেক্সট খ নম্বৰ কুৱেশ্যনটো হ'ল শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? অৰ্থাৎ যিখন শ্ৰেণী শিক্ষক আছিল প্ৰকাশ গোস্বামী, এই প্ৰকাশ গোস্বামী ছাৰে এটা বিষয় আলোচনা কৰিছিল শ্ৰেণীকোঠাত। সেই বিষয়টো কি তাকে কৈছে। সেই বিষয়টো আছিল, চোৱা, শ্ৰেণীৰ শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। অৰ্থাৎ এজন ব্যক্তিয়ে কেনেকৈ নিজকে উদ্যোগপতি বা উদ্যোগিক কৰি তুলিব পাৰে, উদ্যোগমুখী তুলিব পাৰে, তাক লৈ আলোচনা কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান বা পাৰ্থক্য লিখিবলৈ দিছে। চোৱা, পাৰ্থক্য বা ব্যৱধানটো হ'ল এজন উদ্যোগী অৰ্থাৎ এণ্ট্ৰাপ্ৰিনিয়ৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল, এই বানানটো ইয়াত ভুলকৈ দিয়া হৈছে, ব্যৱধানটো তোমালোকে লিখি ল'বা। চোৱা, ব্যৱধানটো হ'ল এলাহ অৰ্থাৎ নিবনুৱা টাইপৰ মানুহ, আলচামি যিটো কোৱা হয়। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? ছাকচেছফুল হ'বলৈ কি কি গুণ থাকিব লাগে? এজন উদ্যোগপতিয়ে যদি ছাকচেছ হ'ব বিচাৰে, ডাঙৰ এটা উদ্যোগ কৰিব বিচাৰে নিজৰ উদ্যোগখনক, তেনেহ'লে কি কি গুণ থাকিব লাগিব তেওঁৰ? তাকে কৈছে সেই গুণবোৰ হ'ল, চোৱা, এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য বানানটাও এইটো ভুল হৈছে, তোমালোকে ঠিক কৰি ল'বা। ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা অৰ্থাৎ সহানুভূতিতা লিখিবা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি, এই গুণবোৰ থাকিব লাগিব। অৰ্থাৎ যিকোনো কামেই যদি আমি সফল হ'ব খোজোঁ, যিকোনো কামতে, ধৰা হ'ল তোমালোকে ছাত্ৰীসকলে এইবাৰ মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ আনিব খুজিছা, লেটাৰ আনিব খুজিছা, তেনেহ'লে বহুত ধৈৰ্য লাগিব, একাগ্ৰতা, একমুখী হৈ নিবনুৱা নোহোৱাকৈ অৰ্থাৎ নিয়মানুৱৰ্তিতা মানি চলিব লাগিব, বিভিন্ন সময়ৰ জ্ঞান জানিব লাগিব। তোমালোকে নিশ্চয় জানা, ক্লাছ 9ত পাই আহিছা, সময় চেপ্টাৰটো সময়ৰ বিষয়ে দিয়াই আছে, সময় কিমান মূল্যৱান, সময়ৰ বিষয়ে জানিব লাগিব, ধৈৰ্য থাকিব লাগিব, একাগ্ৰতা, মনোযোগ ইত্যাদি, আত্মবিশ্বাস থাকিব লাগিব আৰু হাৰ মানি ল'ব নালাগে কেতিয়াও, যিকোনো কাম কৰি দেখুৱাব লাগিব, তেনেহ'লে এজন ছাকচেছফুল মেন হ'ব পাৰিবা। তাকে ইয়াত কৈছে। চোৱা, নেক্সট কুৱেশ্যনটো চোৱা, ককা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? ককা ক'লা, চোৱা, ককা ক'লা কোম্পানীৰ বিজ্ঞাপনটো য'ত কোৱা হয় ইট ক্ৰিকেট, স্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট, উদ্যোগী হ'ব বিচৰা এজন ছাত্ৰ বা ব্যক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ। অৰ্থাৎ ককা ক'লা কোম্পানীৰ বিজ্ঞাপন মানে এডভাৰটাইজ বুলি কোৱা হয়। তোমালোকে আমাৰ ভিডিঅ'টো যেতিয়া চাবা তেনেহ'লে এটা নহয় এটা আহিব বা এডভাৰটাইজ আহিব। সেই তেনেকুৱা ধৰণৰ এডভাৰটাইজৰ ভিতৰত এইখিনি কথা কৈছিল যে ইট ক্ৰিকেট, স্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট, অৰ্থাৎ খাইছিল ক্ৰিকেট, ঘুমোৱাওতেও অৰ্থাৎ টোপনি যাওঁতে ক্ৰিকেটৰ কথা কৈছিল, ড্ৰিম লক্ষ্য, সেইটো ক্ৰিকেট আছিল, ড্ৰিংক মদ খোৱা বা পানী খোৱা যিটো কোৱা হয়,
তেনেকুৱা সেই কামটোতো ক্ৰিকেটৰ নাম বুলি লৈছিল। উদ্যোগী হ'ব বিচাৰিলে বা ছাত্ৰ বা ব্যক্তিৰ বাবে এই বিজ্ঞাপনটো গুৰুত্বপূৰ্ণ বুলি কৈছে। নেক্সট কুৱেশ্যনটো চোৱা, নাৰায়ণ মূৰ্তি কোন? চোৱা, নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা এণ্ট্ৰাপ্ৰিনিউৰ। অৰ্থাৎ এই ব্যক্তিজন এজন বিমান ডাঙৰ এজন উদ্যোগপতি আছিল, সফল উদ্যোগপতি আছিল এই ব্যক্তিজন। এই ব্যক্তিজনৰ নামেই হ'ল নাৰায়ণ মূৰ্তি। বুজি পাইছ? ইমান উদ্যোগপতি বহুত আছে আমাৰ ভাৰতবৰ্ষত, যেনেকৈ মুকেশ আম্বানী আৰু বহুত আছে, গৌতম আদানী, আৰু আমাৰ পৃথিৱীৰ ভিতৰতো নিশ্চয় জানো এলন মাস্ক, তেওঁৰ নামটোতো শুনিছ। তেওঁলোকে এজন সফল বিজনেছমেন বা উদ্যোগপতি। নেক্সট কুৱেশ্যনটো চোৱা, বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? চোৱা, বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগী আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়। তেওঁলোকে কি কৈছিল? বিজিতে ছাৰক কৈছিল যে উদ্যোগপতি হ'ল এনে এজন ব্যক্তি যিজন ব্যক্তিয়ে ব্যৱসায় বাণিজ্য কৰি নিজক অৰ্থাৎ নিজৰ পৰিয়ালটোক বা নিজক সহায় কৰাৰ লগতে বা নিজে চলাৰ লগতে আনকো কৰ্মসংস্থাপন অৰ্থাৎ যিবিলাক মানুহৰ কোনো কাম নাই তেওঁলোকক কাম দিব পাৰে তেওঁলোকে, তাকে কৈছে। তাৰপিছত কুৱেশ্যনটো চোৱা, প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? চোৱা, প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব। অৰ্থাৎ কি কৈছে ইয়াত, যে এজন যদি সফল উদ্যোগপতি হ'ব খোজা তেনেহ'লে প্ৰথমৰ পৰা কি কৰিব লাগিব? তেন্তে তোমালোকে কৰিবা। ছাত্ৰ ছাত্ৰীসকল শুনা, মই তোমালোকক ডাইৰেক্টলি কৈ আছোঁ যে ইয়াত এই কথাই কৈছে যে যদি এজন উদ্যোগপতি সফল উদ্যোগী হ'ব বিচৰা তেনেহ'লে তোমালোকে প্ৰথম অৱস্থাত জোতা চিলাই কৰা অৰ্থাৎ আনৰ জোতা চিলাই কৰা, মচি বুলি যিটো কোৱা হয়, তেনেকুৱা কাম কৰিবলৈ সাজু থাকিব লাগিব। আৰু আমি সৰুতে যেতিয়া চাইকেল চলাইছিলোঁ তেতিয়া চাইকেলৰ পৰা পৰি গৈছিলোঁ, কিন্তু চাইকেল চলোৱাটো বাদ দিয়া নাছিলোঁ, চাইকেল চলোৱাটো শিকিছিলোঁ। তেনেকৈ এই কামটোৰ পিছতো লাগি থাকিব লাগিব, তাকে ইয়াত কৈছে। নেক্সট কুৱেশ্যনটো চোৱা, টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? চোৱা, টমাছ আলভা এজন ব্যক্তিৰ নাম আছিল। চোৱা, সেই ব্যক্তিটোৰ নাম আছিল টমাছ আলভা এডিছন। এজন ব্যক্তিৰ নাম আছিল। তেওঁ ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাৰ বাৰে বাৰে বিফল হৈ পৰিছিল। ইলেক্ট্ৰনিক মানে তাৰ ভিতৰত কোনো জীৱ নাই, মেচিনেৰে চলে। তাৰমানে সেই বাল্বটো তৈয়াৰ কৰিবলৈ বাৰে বাৰে বিফল হৈ কি কৈছিল? তাৰমানে কি কথা কৈছিল তেওঁ? সেই থমাছ আলভা এডিছন ব্যক্তিজনে কি কথা কৈছিল তাকে ইয়াত চোৱা কি কৈছে চাই লওঁ। ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাৰ বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল এইখিনি। চোৱা, মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে। অৰ্থাৎ 10,000 অৰ্থাৎ 10,000ৰ কথা কৈছে ইয়াত, ধৰণে ই কাম নকৰে। এইখিনি কথাই তেওঁ কৈছে। তেওঁ বিফল হোৱা নাছিল, মাত্ৰ তেওঁ বুজিছিল যে 10,000 ধৰণে ই কাম নকৰে। নেক্সট কুৱেশ্যনটো চোৱা, চমুকৈ বুজাই লিখা অৰ্থাৎ অলপ ডাঙৰ হ'ব। 2 নম্বৰ বাবে আহিব পাৰে। চোৱা, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা। ইয়াত কি কৈছে? উদ্যোগী পুৰুষ অৰ্থাৎ যিসকল উদ্যোগিক ব্যক্তি হয় তেওঁলোকে সিংহৰ সমান হয়। তেওঁলোক কাপুৰুষৰ নিচিনা নহয়, তাকে কৈছে। শিক্ষকগৰাকীয়ে এইখিনি কথা কিয় কৈছিল এনেদৰে সেইখিনি বুজাই লিখিবলৈ দিছে। চোৱা, কিয় কৈছিল? উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ অৰ্থাৎ নিচিনা নহয়, তাকে কৈছে। ইয়াৰ অৰ্থ এই যে এজন উদ্যোগী অৰ্থাৎ এণ্ট্ৰাপ্ৰিনিউৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ অৰ্থাৎ আলিচা বুলি কোৱা হয় নিবনুৱা। আচলতে সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী বা এণ্ট্ৰাপ্ৰিনিউৰ হোৱা, কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা। ইয়াত কি কৈছে?
এজন উদ্যোগীক সিংহৰ সমান বুলি কৈছে, এলেহুৱা আৰু পুৰুষৰ নিচিনা নহয়। আৰু ইয়াৰ অৰ্থ এই কৈছে যে এজন উদ্যোগীক আন্ট্ৰাপ্ৰিনিয়ৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত এটা পাৰ্থক্যই হ'ল এলাহ বা আলিস্যামী বা নিবনুৱা ভাৱ। আচলতে সকলোতকৈ ইয়াত কি কৈছে, সহজ কাম কৈছে যে এজন উদ্যোগপতি হোৱাটো আটাইতকৈ সহজ। ইয়াৰ বাবে কোনো ধৰণৰ বিশ্ববিদ্যালয় বা লিখা পঢ়া নহ'লেও চলে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল যে সেই উদ্যোগপতিটোৰ এজন সফল উদ্যোগী হোৱাটো। কিমান দূৰ টিকাই ৰাখিব পাৰিব সেই উদ্যোগটো, সেইটোৱেই হ'ল ডাঙৰ কথা। এইখিনি কথা ইয়াত কৈছে, কিবা হ'লেও বুজি পালা। তাৰপিছত কুৱেশ্যনটো চোৱা, খ নম্বৰ, সফল উদ্যোগী হ'বলৈ কিয় কঠিন? এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে, সেইবাবে সফল উদ্যোগী হোৱাটো টান হৈছে বুলি কৈছে। অৰ্থাৎ এজন যদি সফল উদ্যোগপতি হ'ব খোজা তোমালোকে, তেনেহ'লে তোমালোকৰ ভিতৰত এইকেইটা গুণ থাকিব লাগিব। চোৱা, ছাকচেছফুল হ'বলৈ হ'লে ধৈৰ্য থাকিব লাগিব, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা অৰ্থাৎ সময়ৰ মূল্য বুজিব লাগিব, আত্মবিশ্বাস, নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব, আৰু হাৰ নমনা অৰ্থাৎ সহজে মানি নল'বা তাকেই কৈছে ইয়াত। এইকেইটা গুণ সকলোৰে নাথাকে বাবে সকলোৱে সফল উদ্যোগপতি হ'ব নোৱাৰে। কিবা বুজি পালা? তাৰপিছত কুৱেশ্যনটো চোৱা, এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কৈছিল। অৰ্থাৎ আমি সৰুতে যেতিয়া চাইকেল চলাইছিলোঁ, বাৰে বাৰে পৰি যোৱাৰ পিছতো কিন্তু আমি চাইকেল চলোৱাটো এৰি দিয়া নাছিলোঁ। গতিকে আমি সফল উদ্যোগপতি হ'বলৈ হ'লে বাৰে বাৰে আমি বিফল হোৱাৰ পিছতো কিন্তু হাৰ মানি ল'ব নালাগে, বাৰে বাৰে চেষ্টা কৰিবলৈ কৈছে ইয়াত। অৰ্থাৎ চাইকেল চলোৱাৰ নিচিনা কৈছে, আমি সৰুতে যেনেকৈ চাইকেল চলাইছিলোঁ, পৰি যোৱাৰ পিছতো কিন্তু বাদ দিয়া নাছিলোঁ, তেনেকুৱাকৈ চলাই থাকিব লাগিব কামটো। চোৱা, সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত ভৰিৰ ছাল বাকলি এৰাই যায়। কাৰোবাৰ পৰি হাত ভৰিও ভাঙে। যিসকলে ছাল বাকলি যোৱাৰ পাছত বা হাত ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনো দিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছাল বাকলি এৰুৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমতে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাপ মাৰি ওপৰত উঠি হাফ পেডেল মাৰি চলাব পৰা হয়, আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা, লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। এজন উদ্যোগী হ'বলৈ হ'লে যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই 3বাৰ বিফল হ'লে এৰি দিয়ে, কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেই এদিন এজন সফল উদ্যোগী হয়। অৰ্থাৎ ইয়ে কি কৈছে, আমি যেতিয়া সৰু থাকোঁতে চাইকেল চলাইছিলোঁ তেতিয়া কিন্তু বাৰে বাৰে পৰি গৈছিলোঁ আৰু ছাল বাকলি উঠি গৈছিল আৰু বহুতো দুখ পাইছিলোঁ। কিন্তু যিসকল লোকে এবাৰ দুখ পায় বা 2-3বাৰ দুখ পায়ে চাইকেল চলোৱাটো বন্ধ কৰি দিছিল যে আৰু চলাব মই নোৱাৰোঁ, মই সফল হ'ব নোৱাৰোঁ বা মই চলাব নোৱাৰোঁ, তেওঁলোকে কিন্তু চলাব পৰা নাছিল। আৰু যিসকলে সেইটো ভয় নকৰি আকৌ চাইকেল চলাইছিল, চেষ্টা কৰি আছিল, তেওঁলোকে কিন্তু এদিনাখন অৰ্থাৎ তলফালে প্ৰথম অৱস্থাত শিকিছিল। তাৰপিছত কিন্তু চিটৰ ওপৰত, যে আমি চিট বুলি কওঁ, উঠি তাৰপিছত কিন্তু হাফ পেডেল মাৰি অৱশেষত ফুল পেডেল মাৰি জোৰে জোৰে চাইকেল চলাই গৈছিল। অৰ্থাৎ ছাকচেছফুল চাইকেল চলোৱা মানুহ হৈ গৈছিল। তাৰপিছত এদিনাখন প্ৰতিযোগিতাতো তেওঁলোক অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছিল। তেনেকৈ এজন উদ্যোগপতিয়ে প্ৰথম অৱস্থাত যদি কিবা সফল হ'ব নোৱাৰে, তাৰপিছত সেইটো এৰি দিব নালাগে, বাৰে বাৰে চেষ্টা কৰি যাব লাগিব। যিসকলে চেষ্টা নকৰি এৰি দিয়ে তেওঁলোকে সফল হ'ব কেতিয়াও নোৱাৰে, আৰু যিসকলেই চেষ্টা কৰিয়ে থাকি এৰি নিদিয়ে যে আমি এজন ছাকচেছফুল ব্যক্তি হ'মেই, তেনেহ'লে তেওঁলোকেহে এদিন সফল উদ্যোগী হ'ব পাৰে। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয়? পুচাই লিখা। নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একোজন উদ্যোগী বা এণ্টাৰপ্ৰেনিয়ৰ। সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী, এখন ৰেস্তোৰাঁ বা দাৱাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক, নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা বয়সক্তি সকলোৱে একোগৰাকী উদ্যোগী। অৰ্থাৎ যিকোনো মানুহে নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা কৰ্ম লাহে লাহে নিজে সৃষ্টি কৰি সেইটো কাম ডাঙৰ কৰিছে,
তেওঁলোককে একোজন উদ্যোগী কোৱা হৈছে। সেই উদাহৰণটো নিশ্চয় তোমালোকে চালা, জুবিন গাৰ্গ, পাপনৰ কথা আৰু বহুতৰে ইয়াত কথা কৈছে। অৰ্থাৎ এইসকল ব্যক্তিকেই একোজন উদ্যোগপতি বুলি কোৱা হয়। বুজি পালা? এই প্ৰতিজন ব্যক্তিকে এজন উদ্যোগপতি বা এণ্ট্ৰেপ্ৰেনিয়াৰ বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যনটো চোৱা, ইনফচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। চোৱা, ইনফচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি, তেওঁ এজন উদ্যোগপতি হয়, সফল উদ্যোগপতি ভাৰতবৰ্ষৰ। চোৱা, ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা এণ্ট্ৰাপ্ৰেনিয়ৰ, কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল। কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস আছিল। সেয়ে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁৰ চাকৰি ত্যাগ কৰি ছফ্ট্ৰনিক্স নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ 1.5 বছৰৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্তিদেৱে পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰিত বাদ দি কেইজনমান বন্ধুৰ লগ লাগি আৰু ইনফচিছ নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ সাঁচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। নিজৰ ঘৰৰ পৰা 10,000 টকা মূলধনেৰে আৰম্ভ কৰা ইনফচিছ প্ৰথম অৱস্থাত বহুতো বাধা ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। 90ৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফচিছৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। সময়ৰ সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহ'ল। ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ত মৰাত আজি নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰত এজন সফল আৰু নামজ্বলা উদ্যোগী। ইয়াত কি কৈছে? এই ব্যক্তি অৰ্থাৎ নাৰায়ণ মূৰ্তি নামৰ এই ব্যক্তিজন প্ৰথম অৱস্থাত তেওঁ এটা চাকৰিও কৰিছিল। চাকৰি বাদ দি অৱসৰ লৈ এটা কোম্পানী খুলিছিল প্ৰথম অৱস্থাত। কিন্তু কোম্পানীখন কিছুদিনৰ পিছতে বন্ধ হৈ গৈছিল আৰু তেওঁ হতাশ হৈ পুনৰ চাকৰিত যোগদান কৰিছিল। চাকৰিত যোগদান কৰিছিল যদিও আকৌ চাকৰিটো বাদ দি নতুন এটা কোম্পানী খুলিছিল। চোৱা, ইনফচিছ নামৰ এটা কোম্পানী খুলিলে আৰু তেওঁৰ ঘৈণীয়েকে তেওঁক 10,000 টকা দিলে তেওঁৰ পৰিয়ালৰ পৰা, আৰু সেইটোৰে তেওঁ আৰম্ভ কৰি লাহে লাহে বিভিন্ন বাধাৰ সন্মুখীন হৈছিল, বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ হাৰ মানি ল'ব খোজা নাছিল বা হাৰ মানি ল'বলৈ বাধ্য হোৱা নাছিল। অৰ্থাৎ নলৈ কোম্পানীটো চলাই আছিল আৰু এবাৰ এটা সুযোগ পাইছিল। সুযোগ পোৱাৰ পিছত অৰ্থাৎ যেতিয়া আমাৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাটো মুকলি কৰি দিয়া হ'ল, তেতিয়া তেওঁ সেই সুযোগটো গ্ৰহণ কৰি তেওঁৰ সেই কোম্পানীৰে বহু সুযোগ সুবিধা লাভ কৰিছিল আৰু তাৰপিছত তেওঁলোকে পিছফালে আৰু ঘূৰি চাব লগা নহ'ল আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ কোম্পানীটো ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে আৰু এটা বিখ্যাত কোম্পানীলৈ ৰূপান্তৰিত হ'ল। এই কাহিনীটো এইখিনিয়ে। নেক্সট কুৱেশ্যনটো চোৱা, ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল আৰু তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। চোৱা, এইদৰে প্ৰীতমে সুধিছিল। এজন ছাত্ৰ, এই ছাত্ৰটোৰ নাম তোমালোকে মনত ৰাখিবা, প্ৰীতম নামৰ এজন ছাত্ৰ আছিল। এই ছাত্ৰই সুধিছিল। চোৱা, ছাৰটোৱে কি কৈছিল, তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন দাৱা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়তো কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন
বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা, গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। অৰ্থাৎ কি কৈছে সেই ছাৰজনে যে যিকোনো কাম বা উদ্যোগিক তুমি যেনেকুৱা ধৰণৰ কাম আৰম্ভ কৰিবা সেইটো কামৰ ওপৰত নিৰ্ভৰ কৰিহে বুজিব পাৰিবা যে তোমাৰ কোনটো কামৰ বাবে কোনখিনি শিক্ষাগত অৰ্হতা প্ৰয়োজন হয়। অৰ্থাৎ কিছুমান কাম আছে সেইবোৰ কাম কৰোঁতে সিমান শিক্ষাগত অৰ্হতা নালাগে আৰু কিছুমান কাম আছে সেইবোৰৰ বাবে তোমাৰ অলপ শিক্ষাগত অৰ্হতাও লাগে। তাকে ইয়াত কৈছে আৰু কিছুমান বুদ্ধি আৰু কৌশল লাগে। যেনে ইয়াত কিছুমান কামৰ কথা কৈছে যে দাৱা কি কৈছে অৰ্হতাটো গেলামালৰ দোকান আৰু শাক পাচলি বেছি যদি তোমালোকে এজন বিজনেছমেন হ'ব বিচাৰা তেনেহ'লে সেইবোৰ বিষয়ত বেছি লিখা পঢ়া নালাগে বুলি কৈছে। আৰু মটৰ মেকানিক মোবাইল ভাল কৰা টিভি ভাল কৰা তেনেকুৱা কামত অলপ লাগিব আৰু সাধাৰণ বুদ্ধি জ্ঞানৰ প্ৰয়োজন আছে। তাকে ইয়াত কৈছে। তাৰপিছত কুৱেশ্যনটো চোৱা, এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথা পাঠৰ আধাৰত বুজাই লিখা। চোৱা, এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয়। প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈ সাজু থাকিব লাগিব। সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত ভৰিৰ ছাল বাকলি এৰাই যায়। যিসকলে ছাল বাকলি যোৱাৰ পাছত বা হাত ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছাল বাকলি এৰুৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাপ মাৰি ওপৰত উঠি হাফ পেডেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হয়। লগৰীয়াৰ লগত জোৰেৰে চলোৱা হয়, লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। এজন উদ্যোগী হ'বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই 3বাৰ বিফল হ'লেই এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেওঁই এদিন এজন সফল উদ্যোগী হয়গৈ। এজন উদ্যোগী হ'বৰ বাবে কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। এখন দাৱা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়ত কৃতকাৰ্যতা হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা, গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। বৰ্তমান সময়ত তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময় গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকৈ প্ৰয়োজন। ইয়াত কি কৈছে যে কোনো কামতে সফল হ'বলৈ হ'লে প্ৰথম অৰ্থাৎ সফল হ'ব নোৱাৰিলে এৰি দিব নালাগে। অৰ্থাৎ আমি যেতিয়া সৰু থাকোঁতে তোমালোকে অৰ্থাৎ ল'ৰা ছোৱালীসকল বা বন্ধু বান্ধৱীসকল তোমালোকে কৈ আছোঁ, যেতিয়া তোমালোকে প্ৰথম অৱস্থাত চাইকেল চলোৱা আৰম্ভ কৰিছিলা তেতিয়া কিন্তু তোমালোকে চাইকেলৰ পৰা পৰি ছাল উঠিছিল, বাকলি উঠিছিল তোমালোকৰ আৰু দুখ পাইছিলা, কিন্তু আমিও দুখ পাইছিলোঁ। কিন্তু যিসকল বন্ধু বান্ধৱীসকলে তেতিয়াৰ পৰাই বাদ দিছিল যে আমি আৰু চাইকেল চলাব নোৱাৰোঁ, তেওঁলোকে কিন্তু চাইকেল চলাব পৰা নাছিল। আৰু যিসকলে সেইটো বাদ দি আকৌ আৰম্ভ কৰিছিল যে আমি চাইকেল চলামেই, তেতিয়া তেওঁলোকে লাহে লাহে চাইকেল চলোৱাটো শিকিছিল আৰু এজন ভালকৈ চাইকেল চলোৱাই তেতিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল বা জোৰেৰে চাইকেল চলাবলৈ শিকি পৰিছিল। আৰু যিসকলে প্ৰথম অৱস্থাত এটা উদ্যোগ বা যিকোনো কামে আৰম্ভ কৰি এবাৰ দুবাৰ 3বাৰতেই বিফল হৈ সেই কামটো এৰি দিছিল, তেওঁলোকে কিন্তু সেই কামৰ ওপৰত তেওঁলোকে সফল হ'ব পৰা নাছিল। আৰু যিসকলে বাদ নিদি লাহে লাহে সেই কামৰ ওপৰত ভিত্তি কৰিয়ে লাহে লাহে চলাই গৈছিল সেই কামটো যে আমি সফল হ'ব পাৰিম এদিন ধৈৰ্য ৰাখিছিল, তেওঁলোকে সেই কামটো কৰিব পাৰিছিল। তোমালোকক যিটো চেনেলত মই পঢ়াই আছোঁ এইটো চেনেল কিন্তু 6 মাহ হৈ গ'ল। কিছুমানে মোৰ আগৰ পৰা আৰম্ভ কৰিছে, কিন্তু তোমালোকৰ ভাল পোৱাত মই যিখিনি ছাবস্ক্ৰাইব পাইছোঁ এইখিনিও পোৱা নাই। তেওঁলোকে মোৰ চেনেলটো এতিয়ালৈ মনিটাইজ হৈছে কিন্তু কোনো ধৰণৰ টকা পইচা পোৱা নাই, যদি এদিন পামেই তোমালোকৰ পৰা। গতিকে যিকোনো কামেই তোমালোকে সফল হ'ব খুজিলে সেই কামৰ লগত লাগি থাকিব লাগিব। তোমালোকে নিশ্চয় জানা এটা কথা আছে যে লাগি থাকিলে মাগি নাখায়। গতিকে তোমালোকে লাগি থাকা, এদিনাখন নিশ্চয় সফলতা পাবা। তাৰপিছত কুৱেশ্যনটো চোৱা, ভাৰতৰ সৰ্বকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধন নাছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ
কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। ধীৰুভাই আম্বানী হ'ল মুকেশ আম্বানীৰ দেউতাক, বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ এজন বিখ্যাত বিজনেছমেন, সফল বিজনেছমেন। তেওঁৰ পিতৃ আছিল ধীৰুভাই আম্বানী আৰু তেওঁৰ কোনো শিক্ষাগত অৰ্হতাও নাছিল, কোনো মূলধন বা হাতত টকাও নাছিল। কেনেকৈ তেওঁলোক এজন ভাল উদ্যোগী হ'ব পাৰিছিল চোৱা, সেই বিষয়ে দিয়া আছে। কিছুমান মটিভেশ্যন হ'লে তোমালোকে ইয়াৰ পৰা কিছু পাবা। চোৱা, ভাৰতৰ সৰ্বোচ্চকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল, নতুবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভাইয়ে প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। অৰ্থাৎ কামটো তেওঁৰ ভাল আছিল। তেওঁ কি কৰিছিল, যিটো তুমি সকলোৱে যিটো আমাৰ বাইকত বা অন্যান্য গাড়ীত মই তেল ভৰাই আনো, তেল শেষ হ'লে সেই ডিপোতে তেওঁ কাম কৰিছিল, তেলৰ কাম। আৰু তেওঁৰ কাম দেখি তেওঁক পদোন্নতি অৰ্থাৎ তেওঁক ডাঙৰ কৰি দিছিল, মেনেজাৰ বনাই দিছিল। তাকে কৈছে উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবে তেওঁৰ চাকৰি বাদ দি ব্যৱসায়ত কৰিবৰ বাবে সিদ্ধান্ত ল'লে। অৰ্থাৎ সেই চাকৰিটো কিন্তু তেওঁ বাদ দিছিল, চাকৰি কৰা নাছিল। চাকৰি বাদ দি তেওঁ কি ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছিল বা সিদ্ধান্ত লৈছিল। মন কৰিলে চন বাকৰি মাটিতে ধন, অৰ্থাৎ কৈছে ইয়াত এটা বাভম প্ৰসাৰণৰ নিচিনা দিছে যে মন কৰিলে চন বাকৰি মাটিতে ধন। তাৰপিছত কুৱেশ্যন নহয়, তাৰ শেষৰখিনি চোৱা। ব্যৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা আৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে তেওঁ। অৰ্থাৎ কি কৰিছিল, ৰাইজৰ পৰাই তেওঁ টকা পইচাখিনি লৈছিল, লৈ সেইখিনিৰে কাপোৰ বনাই ৰাইজকো দিছিল বা বেচা কিনা কৰি লাভৰ অংশখিনি তেওঁৰ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিছিল তেওঁ। মূলধনৰ অভাৱ উদ্যোগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হ'ব নোৱাৰে। অৰ্থাৎ মূলধন নাই বুলিয়ে যে আমি এজন উদ্যোগী হ'ব নোৱাৰোঁ সেইটো কথা নহয়। তাকে ইয়াত কৈছে যে ধন নাথাকিলেও আমি এজন উদ্যোগী হ'ব পাৰোঁ, সেই কথাকে ইয়াত কৈছে। পেট্ৰল পাম্পৰ চাকৰি বাদ দি মুম্বাইৰ এটা 350 বৰ্গফুটৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। অৰ্থাৎ তেওঁ সেই পেট্ৰল পাম্পৰ যিটো চাকৰি প্ৰথম অৱস্থাৰ পৰা কৰিছিল, সেই চাকৰিটো তোমালোকে নিশ্চয় দেখিলা যে বাদ দিছিল, বা সেই চাকৰিটোত কিন্তু তেওঁ পদোন্নতিও পাইছিল, মেনেজাৰৰ অৰ্থাৎ ডাঙৰ পদ পাইছিল। কিন্তু সেইটো বাদ দি তেওঁ কি কৰিছিল, মুম্বাইত 350 বৰ্গফুটৰ কোঠাৰ পৰা ধীৰুভাইয়ে কি কৰিছিল, কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছিল, কাপোৰৰ বিজনেছ। কোঠাটোত সম্বল বুজিবলৈ এখন টেবুল, 3খন চকী আৰু এটা টেলিফোন। তাৰ পৰা তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেশ্যন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত এই বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ হয়গৈ। অৰ্থাৎ ৰিলায়েন্স অৰ্থাৎ এটা চিমৰ নাম আছিল, যিটো চিমেৰে তোমালোকে বৰ্তমান এটা যিকোনো ধৰণৰ তোমালোকে যেনেকুৱা চিম দি এতিয়া ফোনেৰে কথা কৈ থাকা, ইউটিউবত ভিডিঅ' চাই আছা, নেট পাই আছা, তেনেকুৱা ধৰণৰ এটা কোম্পানী খুলিছিল লাহে লাহে। ৰিলায়েন্স নাম আছিল, ৰিলায়েন্স চিম বুলি কোৱা হৈছিল। ৰিলায়েন্স এই ইণ্ডাষ্ট্ৰিখন তেওঁ খুলিছিল লাহে লাহে, তাৰ পৰাই তেওঁ কিন্তু এটা ডাঙৰ মানুহ হৈছিল দেই। চোৱা, ধীৰুভাই আম্বানীয়ে কৈছিল নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই। অৰ্থাৎ যিকোনো নতুন ধাৰণা চিন্তাৰ ওপৰত কিন্তু মানুহৰ গুৰুত্ব নাই সিমান। ডাঙৰকৈ ভাবা, খৰতকীয়াকৈ ভাবা, আনতকৈ আগতকৈ ভাবা, বহুতো। অৰ্থাৎ ইয়াত কি কৈছে, ডাঙৰকৈ ভাবা, খৰতকীয়া অতি সোনকালে ভাবা, আৰু আনতকৈ আগতেই ভাবা। অৰ্থাৎ আনতকৈ তুমি আগতেই ভাবি লোৱা সেই কামটো। ডাঙৰকৈ ভাবা, এটা ডাঙৰকৈ আশা কৰা, আৰু অতি সোনকালেই সেই কামটো কৰিবলৈ চেষ্টা কৰা, আৰু আনতকৈ আগতেই ভাবি লোৱা সেই কামটোৰ বিষয়ে। বহুতো মানুহৰ এক ধাৰণা আছে যে উদ্যোগী হোৱাৰ গুণ জন্মগত আৰু উদ্যোগী গঢ়িব নোৱাৰি। অৰ্থাৎ কিছুমান মানুহে অন্ধবিশ্বাসী আছে নহয় আমাৰ এই সমাজত, যে উদ্যোগী হ'বলৈ জন্মগত হ'ব লাগিব, যে তেওঁৰ পিতৃ উদ্যোগীপতি হ'ব লাগিব, তেনেহ'লেহে এজন উদ্যোগপতি হ'ব পাৰি। সেই ধাৰণাটো ভ্ৰান্ত হয়, এই ধাৰণাটো ভুল হয়। উপযুক্ত প্ৰশিক্ষণ আৰু অভিৰুচনৰ দ্বাৰা উদ্যোগী গঢ়ি তুলিব পাৰি। অৰ্থাৎ যেতিয়া তোমালোকে যিটো পৰিৱেশত থাকিবা তেনেকুৱা ধৰণৰ এজন ব্যক্তি কিন্তু তোমালোকে হৈ উঠিবা। অৰ্থাৎ ভাল শিক্ষা পালেহে সেই বিষয়টোতহে তোমালোকে ভাল হ'বা, তাকে ইয়াত কৈছে। ইয়াৰ বাবে কেৱল এজন বয়সক্তিৰ থাকিব লাগিব, ব্যক্তিৰ থাকিব লাগিব, আৰু আত্মবিশ্বাস থাকিব লাগিব। ইচ্ছা শক্তি, আগ্ৰহ, দক্ষতা, হাদিনজিতি আৰু
সৃষ্টিশীল মনো থাকিব লাগিব। এইকেইটা গুণ থাকিব লাগিব এজন ডাঙৰ উদ্যোগপতি হ'বলৈ হ'লে। নিশ্চয় কিবা বুজিলা ইয়াৰ পৰা। তাৰপিছত কুৱেশ্যনটো চোৱা, ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়? ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়, অৰ্থাৎ কি কি কৰিব লাগিব আমালোকক বা তোমাক কৈছে ইয়াত। চোৱা, ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে সৰহ সংখ্যক মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়তে ঔদ্যোগিক কোঠা গঠন কৰা হৈছিল আৰু এই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰ পৰা কেৱল চাকৰিৰ আশাত পৰাৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা, প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগিক হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰখা উচিত। জনবিস্ফোৰণৰ বাবে চৰকাৰে সকলোকে চাকৰি দিয়া অসম্ভৱ। প্ৰতি 10জন ছাত্ৰৰ মাত্ৰ এজনহে হয়তো চাকৰি পাব। কিছু সংখ্যকে বেচৰকাৰী খণ্ডত চাকৰি পাব, সৰহ সংখ্যকে কিন্তু উদ্যোগিক হৈ নিজৰ জীৱিকা অৰ্জন কৰিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকলে সোনকালে নিজকে মানসিকভাৱে প্ৰস্তুত কৰি তাৰ বাবে প্ৰস্তুত হ'লে সেয়া নিজৰ বাবে আৰু সমাজৰ বাবে মংগলজনক। অৰ্থাৎ ইয়াত কি কৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক স্কুল, কলেজ, মহাবিদ্যালয় ইত্যাদি উদ্যোগিক কৰি তুলিবলৈ বিভিন্ন কৰ্ম ব্যৱস্থা কৰিব লাগিব, বিভিন্ন যন্ত্ৰ পাতি ইত্যাদি আনি সেই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক কিন্তু উদ্যোগিক কৰি তুলিবলৈ প্ৰশিক্ষণ দিব লাগিব। যিহেতু আমাৰ দেশত বহুতো জনসংখ্যা হৈছে, তোমালোকে অলপ চিন্তা কৰিবাচোন যে তোমালোকে যে পঢ়ি আছা কেইজনমানে চাকৰি পাবা বা চৰকাৰী চাকৰি আমিতো আশা নকৰোঁ কেতিয়া, কিন্তু তোমালোকেও যিসকল আশা কৰি আছা ভালকৈ পঢ়িব লাগিব, বহুত ভালকৈ পঢ়িব লাগিব, যিহেতু মানুহ বহু বেছি। গতিকে কেৱল চাকৰিৰ আশাতে পঢ়িব নালাগে আৰু চাকৰিৰ লগতো আন বেলেগ বেলেগ কামো তোমালোকে শিকি ল'বা অলপ। আমিও এতিয়া পঢ়াৰ অৱস্থাতে আছোঁ, কিন্তু চৰকাৰী চাকৰিৰ আশা নাই। যদি কেতিয়াবা হঠাৎ হৈ যায় তেনেহ'লে সেইটো বেলেগ কথা, কিন্তু বেলেগ কিবাও শিকি আছোঁ যাতে সেইটোৰ পৰা কিবা নহয় কিবা কৰিব পাৰোঁ। তোমালোকক অলপ পঢ়াই আছোঁ আৰু বিভিন্ন ধৰণৰ কি কৰি আছোঁ, খেতি কাম কৰি থাকোঁ। গতিকে তোমালোকে বেলেগ বেলেগ কাম অলপ শিকিবা। কেৱল চৰকাৰী চাকৰিৰ বাবেহে বা আশাৰ বাবেহে তোমালোকে নপঢ়িবা। অন্যান্য যিবোৰ কাম আছে সেইবোৰ কামৰ বিষয়ে অলপ শিকিবা। বিভিন্ন ধৰণৰ কাম আছে, তোমালোকে শিকি ল'বা যাতে তোমালোকে চাকৰি নাপালেও সেই কাম কৰি কিবা নহয় কিবা কৰিব পাৰা। তাকে ইয়াত কৈছে। তাৰপিছত চোৱা, চমুটোকা লিখিবলৈ দিছে ইয়াত। টমাছ আলভা এডিছন এজন ব্যক্তি আছিল। ৰাদাৰফৰ্ড, আলেকজেণ্ডাৰ গ্ৰাহাম বেল, চেষ্টাৰ কাৰ্লছন, বিল গেটছ, উইলিয়াম শেক্সপিয়েৰ, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত। চোৱা, এই ব্যক্তিসকলৰ বিষয়ে ইয়াত দিয়ে আছে, তোমালোকে অলপ চাই লোৱা। ষ্টপ কৰি দিয়া ভিডিঅ'টো, এই বিষয়ে অলপ চাই লোৱা। টমাছ আলভা এডিছনৰ বিষয়ে অলপ চাই লোৱা। তাৰপিছত এই ৰাদাৰফৰ্ডৰ বিষয়ে অলপ চাই লোৱা। বিল গেটছ ইয়াৰ বিষয়ে অলপ চাই লোৱা। চেষ্টাৰ কাৰ্লছন তাৰ বিষয়ে অলপ চাই লোৱা। যিকেইটা আছে তোমালোকে ষ্টপ কৰি দি চাই লোৱা, ৰিডিং কৰি লোৱা, নহ'লে বহীত লিখি লোৱা। বহীত নিলিখিলে তোমালোকে ইমান কম সময়ৰ ভিতৰত বহুত সময় যাব। গতিকে তোমালোকে সপ্তাহত আমাৰ ভিডিঅ'বোৰ চাই থাকিবা। মই যিখিনি পাৰোঁ বুজাই দিবলৈ চেষ্টা কৰি আছোঁ, চাই লোৱা। ইয়াত বেছি বুজিবলৈ কিবা নাই, তোমালোকে চাই লোৱা, খালি চাই লোৱা অলপ। উইলিয়াম শেক্সপিয়েৰ। তাৰপিছত চোৱা, জুবিন গাৰ্গ আমাৰ অসমৰ বিখ্যাত শিল্পী, ছিংগাৰ হয়। চোৱা, তাৰপিছত চোৱা, অনুৰাগ পাপন মহন্ত এইজনে এজন অসমৰ কণ্ঠশিল্পী হয়। মই জানো বহুতে আছা ইয়াত অৰিজিত সিঙৰ ফেন হয়, ময়ো এজন ফেন হওঁ। জুবিন গাৰ্গৰ গানবিলাকো ভাল লাগে আৰু আগৰে পৰা অৰিজিত সিঙৰ গানবোৰো বহুত ভাল লাগে। কিছুমান ফেন হয়, চৰম কৰি আৰু লাভ নাই। চোৱা, সমাৰ্থক শব্দবোৰ চোৱা। প্ৰভাত মানে ৰাতিপুৱা, কঠিন মানে টান, এলেহুৱা মানে ৰেহা কৰিয়া, ডাঙৰ মানে বৰ, চেষ্টা মানে প্ৰয়াস, লগৰীয়া মানে বন্ধু, লক্ষ্য মানে উদ্দেশ্য, নিৰৱচ্ছিন্ন মানে আলিয়া জালিয়া হৈ থকা, তাৰমানে এনেকুৱা হৈ থকা। হাবিয়াস মানে আনন্দ, সপোন মানে স্বপ্ন। চোৱা, বিপৰীতাৰ্থক শব্দ বিপৰীত। চোৱা, নতুন পুৰণি, ক্ষুদ্ৰ ডাঙৰ, সফল বিফল, কৰ্মহীন কৰ্মহীনতা, এলেহুৱাৰ বিপৰীত কি? কৰ্মমুখিতা।
তাৰপিছত চোৱা সহস্থান সপোন দিঠক সুবিধা অসুবিধা আৰম্ভ শেষ জন্ম মৃত্যু সমান অসমান তুমি কথা বতৰা পাতোতে সাৱধান হ'বা চোৱা মনে পঢ়া শুনা কৰি আছে গাড়ী দুখন অগা পিছাকৈ গৈ আছে ওপৰৰ বাক্যকেইটাৰ দৰে তলত দিয়া জুৰীয়া শব্দবোৰেৰে বাক্য সাজা অৰ্থাৎ এই যিখিনি শব্দ আছে এইখিনি শব্দৰে তোমালোকক বাক্য সজাব দিছে চোৱা ল'ৰা ছোৱালী এই ল'ৰা ছোৱালীবোৰে পথাৰত খেলি আছে বা ল'ৰা ছোৱালীবোৰে পঢ়ি আছে এনেকুৱা ধৰণে তোমালোকে বাক্য ৰচনা কৰিব দিছে চোৱা ইয়াত দি আছে বাক্য ৰচনা কৰি তোমালোকে চাই লোৱা তাৰপিছত ভাৱ সম্প্ৰসাৰণ এই বিষয়ে অলপ লিখি দিবা যেনে হৈ থকা শিয়ালে হাত ধৰিব নোৱাৰে তিনিটামান দিয়া আছে ইয়াত চোৱা এইকেইটাৰ বিষয়ে ইয়াত তলত দিয়াও আছে চাই লোৱা যি মূলা বাৰে তাৰ দুপাততে চিন ইয়াত এনচাৰবোৰ দিয়া আছে চাই লোৱা লিংগ পৰিৱৰ্তন কৰা যেনে শিক্ষক শিক্ষয়িত্ৰী মা দেউতা তেনেকুৱা ধৰণে ইয়াত দিয়া আছে ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা বন্ধু বান্ধৱী ইত্যাদি গতিকে এইখিনিতে ভিডিঅ'টো সামৰিছে যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটোত এটা ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা ধন্যবাদ জয় আই অসম